এইটো এটা পকা ৰাস্তাৰ গাত আদৰুৱা কাম কৰি তোৱা চক আপুনি ভাবিছে চাগে মই ৰাস্তাটো দেখুৱাইছো কিন্তু কিয় দেখুৱাইছো নিশ্চয় আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকক আপুনি নিশ্চয় গম পাব মই ভিডিঅ'টো কেলে বনাইছো আৰু এই ৰাস্তাটোৰ বিষয়ে কিয় বনাইছো গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চালেহে গম পাব মই ৰাস্তাটো কিয় বনাইছো গতিকে ভিডিঅ'টো চাই থাকক আগলৈ আগবাঢ়ো ভিডিঅ'টো বনাই গৈ থাকক আৰু মই এইখিনিতে অকণমান অনুৰোধ কৰিছো আপোনাক এই ভিডিঅ'টো যিমান পাৰে আপুনি শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পায় যে আমি টেঙানিৰ মানুহ হয় টেঙানিত আমি কেনে আছো কেনে জীয়াই আছো আপুনি চাই থাকক আৰু চক এইখিনিও আদৰুৱা হৈ আছে ৰাস্তাটো এই ৰাস্তাটো একচুয়ালি ক'বলৈ গ'লে আমাৰ ঘাইপথ বুলিহে ক'ব লাগিব আমাৰ টেঙানিৰ ঘাইপথ ৰাস্তা বুলিহে ক'ব লাগিব কিয়নো এইখন ৰাস্তাৰে নাই কমো 15খন গাঁও মানে জড়িত হৈ আছে এই ৰাস্তাটোত সেইফালে অহা যোৱা কৰা হয় এইটো আলিচিগা পাৰঘাটলৈ যাব পাৰে এইখন ৰাস্তা এইকাৰণে মই ঘাইপথ বুলি কৈছো আপোনালোকে বেয়া নাপাব চক ৰাস্তাৰ অৱস্থা কি আৰু কেইদিনমান পিছত আৰু দেখিবলৈ বাৰিষা গ'ল কৰালি গ'ল বাৰিষা আহিল কিন্তু এই ৰাস্তাটো কেতিয়াও আমাক মানে উন্নত কৰি নিদিলে এই ৰাস্তাটো হিল পেলাই দিম কৈছিলে কিন্তু হিল পেলাই দিব নোৱাৰিলে এইখিনি ৰাস্তা আদৰুৱা হৈ থাকিলে আমি বহুত ভুক্তভোগীত আছো এতিয়া আমাৰ কপালৰ গাম মাটিত পেলাই ঘাটিৰ দন নিজে ক্ৰছ কৰি এনেকে হিল দিবলগীয়া হৈছে এইখন ৰাস্তা সৰুপতাৰ সমষ্টি টেঙানি গাঁও পঞ্চায়ত আৰু 4 নং ৱাৰ্ডৰ 2 নং কেকুৰি ৰাস্তা হয় এয়া নিজে ইটা পেলাবলগীয়া হৈছে নিজৰ পইচা খৰচ কৰি কোনোদিন মানে এইটো বহুতবাৰ কৈছিলে হিল পেলাই দিম কিন্তু হিল পেলাই দিয়া নগল গতিকে আপোনালোকে এই ভিডিঅ'টো বহুত পাৰে মানে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পায় আমাক এনেকুৱাকৈ ঠগি থৈছে মানে এই ৰাস্তাটোৰ বিষয়ে